Hi guys, welcome to my YouTube channel Commerce Vlog. আজি আমি গৈ আছো তীৰ্থনগৰী হাজোলৈ। বলক তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ ডিমুৰবাগ চাৰিআলি। দক্ষিণ পথৰে গ'লে পাম আমি তীৰ্থনগৰী হাজো। ৰবক বাইকখনত অলপ তেল ভৰাই লওঁ। আমি আহি পালোঁ বৰম্বৈ। এইটো পুঠিমাৰী নদী, এয়া বৰম্বৈৰ দলং। এয়া আমি যাই আছোঁ, হাজো পামেই আৰু 20 মিনিটমান পিছতে। আমি আহি পালোঁ দমদমা চক, আৰু কিছু সময়ৰ পিছতে পাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এইখন দমদমা কলেজ, আৰু 10 মিনিটৰ পিছতে আমি হাজো পাই যাম। আমি আহি পালোঁ হাজো। এয়া লেখাই আছে বেনাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰ। আমি এইটো ৰাস্তাৰে গ'লে আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ পাম। বলক তেনেহ'লে এই ৰাস্তাৰে আমি গৈ থাকোঁ। এয়া চাওক, আমি মাধৱ মন্দিৰ আহি পালোঁ। পোনপ্ৰথমে আমি মুখ হাতখন ধুই লওঁ। বলকচোন যাওঁ আমি পুখুৰীটোৰ ফালে। মন্দিৰত যোৱাৰ আগতে এই পুখুৰীটোতে মানুহে মুখ হাত ধুই লয়। এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আৰু কাছ আছে। আহক এতিয়া আমি মন্দিৰলৈ যাওঁ।
এইটো আমাৰ চেনেলৰ প্ৰথম ভিডিঅ', কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। ধন্যবাদ।